নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত পাই গ'লো আহক ভিডিঅ'টো চাওঁ। ভিডিঅ' চোৱাৰ আগতে কওঁ যে মোৰ ৰুমটো দেখুৱামগৈ ব'লক। কাৰণ কিয় মোৰ ৰুমটোত চাবলগীয়া বস্তু বিশেষ একো নাই। কাৰণ কিয় ভিডিঅ'টো চাওঁ তাৰপিছত কথা মোৰ ৰুমটোত চাবলগীয়া বস্তু বিশেষ আছে। মোৰ জেৰক্স কৰা মেচিন এটা আছে এপছনৰ, তাৰপিছত আছে মাইক্ৰ'মেক্সৰ ডেস্কটপ এটা আছে, সিমানেই। তাৰপিছত এনেই কেতিয়াবা জেৰক্স কৰোঁ ওচৰৰ মানুহৰ কোনোবা কাগজ পাতি থাকিলে, এনেই ঘৰতে কৰোঁ। তাৰপিছত মোৰ মোবাইলটো আছে, মোবাইলটোৰ লগত মাইক্ৰ'ফোন কথা কোৱা সেইডাল আছে, এইডাল দেখিয়ে আছে আপোনালোকে। তাৰপিছত আৰু চাৰ্জাৰ এডাল আছে আৰু সৰু ষ্টেণ্ডডাল আছে, সিমানেই। এচি আছে, কিতাপ সৰু বিচনী এখন আছে, সিমানেই আৰু। চাবলগীয়া বস্তু বিশেষ নাই, তথাপিও আপোনালোকক দেখুৱাম। দেখুৱাৰ পিছত ভিডিঅ'টো আৰম্ভ কৰিম ব'লক ভিডিঅ'টো মাজলৈ। বিয়া নিদি ৰাখিব কিমান দিন তোক, নেজানে মোক নিচিনে মোক, বাটত ধৰি পলুৱাই নিমে তোক। বাটে গৈ সুধিমে তোক, বিয়া নিদি ৰাখিব কিমান দিন তোক, নেজানে। এই নদীখনৰ মাজলৈ যোৱা হ'লে ভাল আছিলে, আৰু অকণমানহে আছিলে। নদীৰ ওচৰলৈ যাব নদীখন দলঙৰ ওপৰত আছো, মাজত নহয়। মই এই মোহলে বুলি কৈ দিলে গাড়ী চলিলে গোটেইকেইটা কৈছে নে?